এই নাৰিকলজোপা ভাঙিলে ডাঙৰ আছিলে একদম মুহাৰলৈকে খালে খাই দিলে খালে হাতী কালি কেইটা বজাত আহিছিলে আপোনালোকৰ ইয়াত 11টা 12টা ৰাতি আপুনি ঘৰত অকলে আছিলে ঘৰত নাছিলে আপুনি ঘৰত নাছিলে তেতিয়া আপোনাৰ ঘৰখন ভাঙি থৈ গ'ল আপোনাৰ পৰিয়ালত কোন কোন থাকে গোটেই আপোনাৰ আৰু বাৰী বস্তু কি নষ্ট কৰিছে আপোনাৰ নামটো কি হৈছিলে বনদেউ ওৰাং ঠিক আছে এইডোখৰ কি লালতী পথাৰ কয় ন 2 নং লালতী পথাৰ ঠিক আছে আপোনাৰ ঘৰখন ভাঙিছে আপোনাৰ নামটো কি ৰঞ্জিত কেতিয়া আহিছিলে কালি ৰাতি হাতী 11টা মান কিমান ডাঙৰ আছিলে জাকটো কিমান ডাঙৰ আছিল কিমান হাতী আছিলে গম পায় ইমান গম নাপাওঁ হয় আপোনাৰ ঘৰত তেতিয়া কোন কোন মানুহ আছিলে মই অকলে আছিলোঁ গোটেই চব নষ্ট কৰি থৈ গৈছে বাৰী চব নষ্ট কৰিছে হয় কি এইখন গাঁৱটোৰ নাম কি হৈছিলে আমাৰ বিধায়ক মহোদয় তেখেতে হাতীৰ যি ক্ষয়ক্ষতি কৰিলে বুজ ল'বলৈ আহিছে গতিকে তেখেতৰ পৰা আমি জানিব বিচাৰিম এই হাতী যিটো ইয়াতে অনিষ্ট কৰিছে বিভাগৰ ফালৰ পৰা এনেধৰণৰ কিবা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হ'বনে নহয় বা এনেকুৱা হৈছে নেকি ইতিমধ্যে এইটোতো চৰকাৰী ফালৰ পৰা এইটোতো ডিজাষ্টাৰ মেনেজমেণ্টেতো এইখিনি কৰিব লাগিব গাঁওবুঢ়াই এইখিনি ৰিপৰ্ট দিব লাগিব হয় হাতীয়ে যে ঘৰ ভাঙিছে মানুহৰ ঘৰ ভাঙি ক্ষতি কৰিছে বয় বস্তু লণ্ডভণ্ড কৰিছে হয় গতিকে সেইটো কাৰণে যে আজি চাবলৈ আহি দেখিলোঁ যে এনেধৰণে হাতীয়ে যে নষ্ট কৰে ভাঙে মানুহ যে বাচিলে সেইটো ভগৱানে বচালে বুলি ক'ব লাগিব গতিকে গছ গছনিবোৰ পৰা কল চলটো খালেই গছ গছনি ভাঙিলে নাৰিকলজোপা খালে যিবোৰ দেখিলোঁ দুটাকৈ ঘৰ ভাঙি চেপেটা কৰিলে গতিকে মোৰ ফালৰ পৰা যিটো পাৰিছোঁ দিছোঁ তেওঁলোকে সেইখিনি থাকিব পৰাকৈ ব্যৱস্থা এটা কৰি ল'ব আৰু চৰকাৰৰ ফালৰ পৰা দিব পৰা যিখিনি ব্যৱস্থা আছে সেইখিনি কৰিব গাঁওবুঢ়াৰ ৰিপৰ্টৰ ওপৰতে নিৰ্ভৰ কৰিব গতিকে গাঁওবুঢ়াক মই কৈছোঁ ৰিপৰ্টটো আমাৰ চাৰ্কুল অফিচত বস্তুটো ৰিপৰ্টটো জনালে ভাল হয় আচ্ছা আপোনালোকৰ ইয়াতে হাতীয়ে নষ্ট কৰিলে খবৰটো জানি পাই সোণাৰী সমষ্টিৰ মাননীয় বিধায়ক তেখেতে খবৰ ল'বলৈ আহিলে আপোনালোকে কি ক'ব এতিয়া বিধায়ক ডাঙৰীয়াক আমি বহুত ধন্যবাদ জনাইছোঁ যাতে আহিলে সময় উলিয়াই সেইবাবে নথৈ আনন্দিত হৈছোঁ আৰু হাতীয়ে যি নষ্ট কৰিলে সেইখিনিতো ঘূৰাই নাপামেই হয় নাই কিন্তু ছাৰে আহি যেতিয়া উপস্থিত হ'ল তেতিয়া আমি খুব সুখী হৈছোঁ আচ্ছা ৰজাপুখুৰী পঞ্চায়তৰ অন্তৰ্গত নহয় জানো এতিয়া ৰজাপুখুৰী পঞ্চায়তৰ সভাপতি দেৱজিৎ হাজৰিকা আছে এই অনিষ্ট কৰিছে হাতীয়ে যথেষ্ট বিধায়ক মহোদয় আহি ইয়াতে দুখৰ সমভাগী হৈছে আপুনি কি ক'ব ৰজাপুখুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত আমাৰ 2 নং লালতী পথাৰ গাঁও এই অঞ্চলত আহি যোৱা ৰাতি হাতীয়ে আহি অৱস্থা কৰিলে খবৰটো পোৱা মাত্ৰকে ময়ো বাহিৰত আছিলোঁ মই খবৰ পোৱাৰ লগে লগে বিধায়ক মহোদয়ক অৱগত কৰিছোঁ লগে লগে বিধায়ক মহোদয় কোনো ইমান ব্যস্ততাৰ মাজতো আহি যে ইয়াত উপস্থিত হ'লেই সঁচাকৈ আমি তেখেতক বহুত ধন্যবাদ